খবৰ সকলোৰে আশা কৰোঁ ভালে আছে। আজি আমি আহিলোঁ 1 জানুৱাৰী বুলি ফুৰিবলৈ। আজি আমি 1 জানুৱাৰী বুলি মন্দিৰৰ ফালে আহিলোঁ ফুৰিবলৈ। এইটো ঝাৰখণ্ডৰে জগন্নাথ মন্দিৰ হয়। মানুহ বহুত ভিৰ হৈ আছে ইয়াতে। আমি ভিতৰৰ ফালে যোৱা নাই, ভিতৰৰ ফালে মোবাইল লৈ যোৱা এলাউ নাই, সেইকাৰণে এতিয়া আমাৰ ছোৱালীজনী ইয়াতে খেলি আছে। এইটো কি বুলি কয় মই নাম নাজানো, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। এতিয়া আমি কটন কেণ্ডি কিনিম। ছোৱালীজনী খাই বহুত ভাল পায়। ছোৱালীজনী বুলিয়ে নহয়, ময়ো খাই ভাল পাওঁ। আচলতে সৰুতে খাইছিলোঁ, কিন্তু এতিয়াও খাই ভাল পাওঁ। মই এতিয়াও খাওঁ বাৰু। চেনি দি বনাইছে এয়া কটন কেণ্ডি। চাই থাকিবলৈ ভাল লাগে, চাই থাকিব লাগে। এতিয়া আমি কটন কেণ্ডি খাম। কটন কেণ্ডি খাইছোঁ এতিয়া আমি। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।